ডায়েৰিয়া হৈছে, শুই আছো। কালি গোটেই ৰাতি মাইনা শুই আছে। মাইনা কালি গোটেই ৰাতি মাইনাৰ বমি, তাৰপিছত লেট্ৰিন, মানে পুৰা পাতলা পায়খানা। বাবুৰো হৈছে, মোৰো হৈছে, আৰু আজি অৱস্থা বহুত বেয়া। ঔষধ খাইছোঁ, ভাল হোৱা নাই। আজি দিনটো গ'লে চাগে ভাল পাম। মাইনাই অকণমান মগু দালি বইল কৰি ভাত খুৱাই দিছোঁ, শুই আছে এতিয়া। পুৰা ডায়েৰিয়া হৈছে। তো বন্ধুসকল, আপোনালোক সাৱধান হ'ব, যাতে ডায়েৰিয়া, ডিচেণ্টেৰীৰ দৰে বেমাৰৰ পৰা আপোনালোকে হাত সাৰি ৰাখিব পাৰে। আমি ইতিমধ্যে মইনাৰ যদুমণিয়াই ওলোৱাৰ কাৰণে মাছ মাংস চব বাদ দিছিলোঁ, বইল দালি খাই আছিলোঁ। তথাপি কিয় জানো বেমাৰটো আমাৰ গাত পৰিলে আহি। তো আপোনালোকে অলপ কেয়াৰ ল'ব। বাহি খাদ্য নাখাব, মাছ মাংসৰ পৰা দূৰত থাকিব। প্ৰায় মানুহৰে ডায়েৰিয়া হৈয়ে আছে ইফালে। ডায়েৰিয়াৰ পৰা বাচি থাকিব, গৰম পানী ব্যৱহাৰ কৰিব। ডায়েৰিয়া, বমি আৰু জ্বৰ, এই তিনিটা একেলগে থাকে। তো আপোনালোকে এইটো বাচিবৰ কাৰণে যি কৰণীয়, ORSটো আনি থ'ব, খাই থাকিব। দালিৰ ভিতৰত মাত্ৰ মগু দালিটোহে খাব, তেতিয়া সোনকালে আৰোগ্য পাব।